আজি আমাৰ শেষ দিম আজি আমাৰ হাল সেই চাওক ট্ৰেক্টৰ মাৰি মাৰি অৱস্থা নাই হৈ গৈছে এতিয়া অলপ জিৰণি লৈ আছোঁ গছৰ তলত গছৰ ছায়াত ধুনীয়াকৈ জিৰণি লৈ আছোঁ এই চাওক মোৰ সন্মানীয় মোৰ লগৰী জনকণ্ঠ ৰাভা উপস্থিত তেখেতে মোক কিছু হেল্প কৰিবলৈ ইয়াত পথাৰলৈ আহিছে আজি আমাৰ এইটো এই যে দেখিছে আপোনালোকে এইটো এইখিনিতে এইটো আমাৰ পথাৰ হয় তো আজি আমি শেষ কৰিম আজি এই শাওনত আজি ভাদৰ 14 তাৰিখ হয় ভাদৰত আজি 14 তাৰিখত আজি আমি শেষ কৰিম আজি আমাৰ পথাৰৰ কাম কৰি আছে চাওক এয়া আমাৰ গাঁৱৰ পৰা আহি আছে ধান ৰুবলৈ পিছত নল'লে কিছুমানে আঁঠুৱা তোলাৰ ব্যৱস্থা লৈ আছে আৰু কিছুমানে আঁঠুৱা তুলি ধান ৰুই আছে কচা দি আছে দাদাহঁতে আহি গৈছে মাউৰি পৰা গাঁৱৰ পৰা মাৰি মাৰি অৱস্থা নাই হৈছে অলপ জিৰণি লৈ আছোঁ গছৰ তলত পাই হাই আজি আমাৰ আঘোণৰ যিটো আমাৰ হাল এই হালটো আজি শেষ হ'ব আমাৰ শেষ পৰ্যায় আমাৰ আজি